শান্তি আশ্ৰম। ৱেলকাম টু মনজাই ইউটিউব চেনেল। সেই ইউটিউব চেনেলটো মোৰ বাৰ হয়, কিন্তু মই আজি নতুনকৈ ব্লগ এটা কৰিলোঁ। আজি মোৰ এইটো ফাৰ্ষ্ট ব্লগ আছিলে। সেই ব্লগটো মই প্ৰথমে মোৰ হোৱাটছএপত দিম বুলিয়ে ভাবিছিলোঁ, সেইকাৰণে কৰিছিলোঁ। কিন্তু মোৰ সেই ভিডিঅ'টো দীঘল হোৱাৰ বাবে মই মোৰ বাৰ ইউটিউব চেনেলতে দিম বুলি ভাবিলোঁ। সেইকাৰণে ভিডিঅ'টো চাব। আৰু ভিডিঅ'টো প্ৰথম বনাইছোঁ কাৰণে ভুল ভ্ৰান্তি হ'ব। যদি যিবোৰ ভুল ভ্ৰান্তি হয় কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো প্ৰথমবাৰ যদি ভাল লাগিছে তেনে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। থেংক ইউ গাইজ, ৱেলকাম টু মাই হোৱাটছএপ ষ্টেটাছ। আজি মই আহিছোঁ মোৰ ভিনদেউৰ লগত। সেইটো মোৰ ভিনদেউ হয়। আমি আহিছোঁ আজি শান্তি আশ্ৰম, যোৰহাটত আছে। তো আমি আশ্ৰমটো আপোনালোকক দেখাব চেষ্টা কৰিম, হয় নহয়? চাই থাকিব। আমি অলপ চাই লৈ এতিয়া অলপ বহিছোঁ। বৰ ধুনীয়া জেগা, ব্ৰহ্মপুত্ৰৰ কাষতে আছে ন, ব্ৰহ্মপুত্ৰৰ পাৰতে আছে ঠাইটো। গাঁওডোখৰ নাম কি? গাঁৱৰ নাম কি এইখনৰ, ইয়াত য'ত আছে আশ্ৰমটো? ফুটিয়াপথাত আছে। ইয়াততো বহুত মানুহ আহে, বহুত দূৰৰ পৰা আহে ফুৰিবলৈ কৰিবলৈ, হয় নহয়? আশ্ৰমত চাবলৈ আহে। বিশেষ কি কাৰণত আহে? ইয়াত ফুৰিবলৈ আহে, অলপ শান্তি জেগা। ভাল লাগিছে জেগাডোখৰ, বহুত শান্তি। আপোনালোকে চাব পাৰে পৰিৱেশটো কিমান ধুনীয়া, কি নিঃশব্দ, কি মজা লাগিছে। চৰাই মাত শুনিব আৰু মানুহটো নায়েই। ইয়াত বহিব ধুনীয়াকৈ, বহিব। কি দিছে এইটো? মাৰ্বল পাথৰৰ হয়, মাৰ্বল পাথৰৰ। ইয়াত দামেই আৰু তাৰপিছত ওপৰত দেখিছে নহয়, ওপৰত চাওক, মন্দিৰটো চাওক, ভিতৰখিনি চাওক, কি মজা দেখিবলৈ। এইবাৰ পদুম ফুল আছে, পদুম ফুলৰ একেবাৰে চেণ্টাৰত ফেনখন, কি ধুনীয়া। চাওক ভিতৰখিনি চাওক, কি চাফা, দেখিব কি মজা। প্লেচডোখৰ ধুনীয়া আৰু যদি বোলো বহুত টেনশ্যন হৈ থাকে ন, জেগাডোখৰত আহিলে বহুত ৰিলেক্স ফিল হয় আৰু ভাল লাগিছে আহি। এতিয়া আমি আহিছোঁ বৰপেটি বাটচ'ৰা, বৰপেটি বাটচ'ৰা। এতিয়া আমি প্ৰৱেশ দুৱাৰদি সোমাই আহিছোঁ দেই। ফটোখন দেখিব বাৰু গেটখনৰ। ভিনদেউ মই আহি আছোঁ আৰু ইয়াত বহুত মানুহ আহে দূৰৰ পৰা ফুৰিবলৈ। এই দলংখনত যাওঁ বলক। এতিয়া আমি সৰু পুখুৰী এটাত আহিছোঁ, ইয়াৰে হয় মন্দিৰটো, নামঘৰটোৰে হয়। আমি এতিয়া মাছক খুৱাম। ভুজিয়া আনিছিলোঁ আজি মোৰ দাদা এজনৰ বাৰ্থডে হয়, সেইকাৰণে ভুজিয়া আনিছোঁ। এতিয়া মাছক আমি দিছোঁ, খাই নে নাখায় তাকে চাওঁ আহক। মাছ ওলাইছে, মাছকেইটা নামঘৰ, আমি বাইকখন ইয়াত থৈ আহিছোঁ। আমি পিছ গেটেদিহে আমি প্ৰৱেশ কৰিছোঁ দেই। এই আমাৰ থাপনা, গুৰুজনাৰ থাপনা, প্ৰৱেশ গেট কাৰ্যালয় চাগে। বন্তি জ্বলাই আছে, বন্তি জ্বলাই আছে। কোনোবা যদি আশীৰ্বাদ দান পাত্ৰ, ইয়াত বন্তি জ্বলাই, ধূপ চুপ সেৱা লয় ইয়াত। বন্তি প্ৰজ্বলন, ভেটি,
এডোখৰ বৰভেটিৰ নাম পোৱা কাৰণটো হৈছে এই মানে গোটেইখন চাৰিওপিনে পথাৰ হয়। পথাৰৰ মাজত এইটো মানে চবত থাকি ডাঙৰ মানে ওখ ভেটি আৰু ধৰি লওক সৰু সুৰা এখন পাহাৰৰ নিচিনাই না কিন্তু পাহাৰ সৰু সুৰা পাহাৰৰ নিচিনাই এটা এখন মানে এইটো ডাঙৰ ভেটি আৰু মানে আগৰ ভিনদেউয়ে কোৱা মতে যে আগতে মানে ধৰি লওক এইখিনি চাপৰ জেগা আৰু ইয়াত বহুত পানী হয়, এতিয়াও পানী হয়। এতিয়াও ইয়াত প্ৰায়ভাগ মিচিং মানুহ ইয়াত থাকে, চাংঘৰ বনাই বনাই আছে। তো মানে আগৰ দিনত কোনোবা এজন মানে ব্যক্তিয়ে দুচামুচ নে এমুঠি মাটি পেলাইছিল বোলে। তাৰপিছত এই ইমান ডাঙৰকৈ ভেটিটো মানে সৃষ্টি হ'ল আৰু মানে ওখ ঠাই মানে এডোখৰে সেইকাৰণে মানে বৰভেটি বুলি মানে এইখিনি নামকৰণ দিয়া হৈছে। আৰু বহুত দূৰৰ পৰা আহে মানুহে, আশীৰ্বাদ ল'ব আহে, চাব আহে ইয়াত ধৰ্মীয় স্থান হিচাপে ঘূৰিব আহে আৰু ইয়াত লিখা আছে, এখন চাব পাৰে। অলপ সময় ৰখি পেলাই স্ক্ৰীনশ্বট মাৰি পেলাই চাব, পঢ়িব। মই দীঘলীয়া কৈ নাথাকোঁ মানে চাওক বৰভেটিটো চাওক, এখন সৰু সুৰা পাহাৰ বুলি ক'লে হ'ল, মানে এটা ৰাউণ্ড আৰু ৰাউণ্ড এটা কিন্তু পথাৰৰ মাজত